যদি আপোনাক ধন্যবাদ জনাইছোঁ 30 ডিচেম্বৰত যিটো উন্নয়নমূলক আঁচনি অসম দৰ্শনৰ যোগেদি যিটো নিৰ্দেশনা জাৰি কৰিছিল অসম চৰকাৰে ইয়াত 2 নম্বৰ দফা ব্ৰহ্ম মন্দিৰত এই আঁচনি দিয়া নহ'ব বুলি ব্যাখ্যা কৰা আছিলে এই সন্দৰ্ভত গোটেই ব্ৰহ্ম ধৰ্ম মানুহবিলাকে যথেষ্ট আঘাত পাইছে অন্তৰত ইয়াৰ সন্দৰ্ভত আপনি এজন নেতা হয় এই বৈষম্যমূলক ব্যৱস্থাটো ৰাখিব নালাগে বুলি আপুনি গভৰ্ণমেণ্টক আহ্বান জনাইছিল এই সময়ত ইতিমধ্যে অসম চৰকাৰে এই বৈষম্যমূলক ব্যৱস্থাটো উঠাই লোৱা বুলি আমি গম পাইছোঁ ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে পোনপ্ৰথমে আপোনাৰ চেনেলক অশেষ ধন্যবাদ জনাইছোঁ আপোনাকো ব্যক্তিগত হিচাপে পাব্লিক ট্ৰাষ্টৰ এগৰাকী জনপ্ৰিয় সম্পাদক হিচাপে ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় অসম দৰ্শন আঁচনি বিগত 2020 চনৰ 30 ডিচেম্বৰত অসম বিধানসভাৰ 3দিনীয়া অধিৱেশনৰ কাৰ্যসূচীত 30 ডিচেম্বৰত এই আঁচনিটো অসম দৰ্শন আঁচনিটো ঘোষণা কৰিছিল লগে লগে সেই একে তাৰিখতেই ট্ৰান্সফৰমেশ্যন আৰু ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মেম্বাৰ ছেক্ৰেটাৰী IS বিষয়া ডক্টৰ কে নাথে অসম দৰ্শন আঁচনিৰ সন্দৰ্ভত চৰকাৰী জাননী প্ৰেৰণ কৰিছিল অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰ মন্দিৰ যিমান ধৰ্মীয় অনুষ্ঠান আছে পৰম্পৰাগতভাৱে পালন কৰি অহা সেই অনুষ্ঠানবোৰৰ 2.5 লাখকৈ চৰকাৰী অনুদান দিয়াৰ কাৰণে জাননী প্ৰেৰণ কৰা হৈছিল সেই জাননীত কিছু ত্ৰুটি থাকি গৈছিল এইটোও সঁচা কথা দ্বিতীয় পেৰাত দ্বিতীয় খণ্ডত অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ লগতে ব্ৰহ্ম মন্দিৰক উক্ত অসম দৰ্শন আঁচনিত অন্তৰ্ভুক্ত কৰা নহ'ব এই ধৰণে জাননী প্ৰেৰণ কৰা হৈছিল 30 ডিচেম্বৰ 2020 চনত তাৰ মানে অসম দৰ্শন আঁচনিত ব্ৰহ্ম মন্দিৰক 2.5 লাখ টকা অনুদানটো দিয়া নহ'ব এই ধৰণে ব্যাখ্যা কৰা হৈছে আৰু ইয়াৰ দ্বাৰা ব্ৰহ্ম ধৰ্মাৱলম্বী বড়োসকলৰ ধৰ্মীয় অনুভূতিত যথেষ্ট আঘাত শুনা হৈছিল এই হিচাপে 30 ডিচেম্বৰৰ পৰৱৰ্তী সময়ছোৱাত 31 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি 16 ফেব্ৰুৱাৰীলৈকে যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল বিভিন্ন মিডিয়া সোশ্যাল মিডিয়া চৰকাৰী মিডিয়াত সম্প্ৰচাৰ হৈছিল এই সন্দৰ্ভত যোৱা 4 জানুৱাৰীত আপোনাৰ চেনেলে মোৰ ওচৰত আহি আপুনি মোৰ তাত ইণ্টাৰভিউ লৈছিল তাতে মই এটা বিশদভাৱে বহলভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ চৰকাৰৰ ওচৰত মই প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ মিডিয়াৰ বিবৃতিৰ জৰিয়তে তাৰ নেক্সট দিনা 5 তাৰিখ জানুৱাৰীতে আমাৰ সন্মানীয় প্ৰাক্তন MP শ্ৰী বিশ্বজিৎ দৈমাৰীৰ মধ্যস্থতাত গুৱাহাটী লিলি হোটেলত সদৌ অসম ব্ৰহ্ম ধৰ্ম পৰিচালনা সমিতিৰ সভাপতি শ্ৰী অমৰেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত এটি সজাতি দলে আলোচনা কৰিছিল কিন্তু সেই আলোচনাত
অসম দৰ্শন আঁচনিৰ প্ৰেৰণকৰ্তা প্ৰৱৰ্তক সংশ্লিষ্ট মন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব পৰা নাছিল। তেখেতৰ বিশেষ চৰকাৰী কাৰ্যসূচী থকাৰ কাৰণে শিৱসাগৰত যাব লগা হৈছিল বুলি এই বাৰ্তাটো দিছিল। তেতিয়া যিটো আশু সমাধান বিচাৰি গৈছিল আমাৰ সৰু অসম ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সমিতিৰ সজাতি দলে, সেইটো সম্পূৰ্ণ নহ'ল। পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী, বিত্ত, গড়কাপ্তানি, স্বাস্থ্য, শিক্ষা বিভাগৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে আকৌ আলোচনা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু সেইটো মানে পাছত তল পৰি গ'ল, সেইটো নহ'ল। তাৰ পৰৱৰ্তী 10 জানুৱাৰীত সদৌ অসম ব্ৰহ্ম ধৰ্ম পৰিচালনা সমিতিয়ে এটা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি এটা সভা অনুষ্ঠিত কৰিব লগা হ'ল ওদালগুৰি ব্ৰহ্ম মন্দিৰৰ প্ৰাংগণত, জিলা ব্ৰহ্ম মন্দিৰ প্ৰাংগণত সেই সভাটো হৈছিল। তাতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি 3টা আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কাৰণে প্ৰস্তাৱ লোৱা হৈছিল। প্ৰস্তাৱ গৃহীত হ'ল। প্ৰথম প্ৰস্তাৱটো হৈছিল চৰকাৰৰ লগত আলাপ আলোচনাৰ মাধ্যমেদি অসম দৰ্শন আঁচনিৰ সন্দৰ্ভত ত্ৰুটি থাকি যোৱা এটা সংশোধনী কৰি নতুনকৈ চৰকাৰী জাননী প্ৰেৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল আলোচনাৰ মাধ্যমেদি সমাধান কৰিবলৈ। তাত যদি ব্যৰ্থ হয় তেতিয়াহ'লে সমগ্ৰ BTR 4টা জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি জিলাত প্ৰতীক ধৰ্মঘট পালন কৰা হ'ব বুলি কাৰ্যসূচী সম্পন্ন কৰা হ'ব বুলি দ্বিতীয় পৰ্যায়ৰ সিদ্ধান্ত লোৱা হৈছিল। তাতো যদি ব্যৰ্থ হয় তেতিয়াহ'লে দিছপুৰ লাষ্ট গেটত প্ৰতীক ধৰ্মঘট ধৰ্ণা দিয়াৰ কাৰণে সেইটো এটা প্ৰস্তাৱ লোৱা হৈছিল। এই ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। আন্দোলন কৰাৰ কাৰণে কাৰ্যসূচীৰ প্ৰস্তুতি কৰা হৈছিল। তাৰ পাছত আনুষ্ঠানিকভাৱে 16 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেখেতৰ PPS অফিচলৈ আলোচনাৰ টাইম এপইণ্টমেণ্ট বিচাৰি দৰখাস্ত দিয়া হৈছিল। PPS মুখ্যমন্ত্ৰীৰ PPS আছিলে মৃদুল দাস, PA আছিলে প্ৰদীপ বৈশ্য, আন এগৰাকী PA আছিল গৰেশ্বৰ বড়ো। তেখেতসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। এইটো 16 তাৰিখে। কিন্তু 16 তাৰিখে প্ৰেৰণ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ পৰা কোনো সঁহাৰি পোৱা নহ'ল। আজিলৈকে অসম চৰকাৰে আমন্ত্ৰণ জনোৱা নহ'ল। সদৌ অসম ব্ৰহ্ম ধৰ্ম এটা সজাতি দল, আৰু সেই সজাতি দল যাবৰ কাৰণে 18গৰাকী সদস্য এটা ডেলিগেশ্যন টিম প্ৰস্তুত কৰা হৈছিল। তেখেতসকলক আমন্ত্ৰণ কৰা নহ'ল। পাছত এদিন 6 তাৰিখ ফেব্ৰুৱাৰী মই আমাৰ বীৰেন্দ্ৰ ব্ৰহ্ম বাবাৰ লগত কথা পাতি তেখেতৰ মধ্যস্থতাত তেখেতে আকৌ আমাৰ প্ৰাক্তন সন্মানীয় MP বিশ্বজিৎ দৈমাৰীৰ লগত আলোচনা কৰাত বিশ্বজিৎ দৈমাৰীয়ে সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰিছিল। তাৰ পাছত যোৱা 8 তাৰিখ ফেব্ৰুৱাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ অফিচলৈ আমন্ত্ৰণ জনাই আমাৰ 12গৰাকী সজাতি দলক আলোচনা কৰে। এই আলোচনাত তেখেতসকলৰ বিষয়া যিটো অসম দৰ্শনৰ সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছিল তাতে কিছু ত্ৰুটি থাকি যোৱাৰ কাৰণে তেখেতে বিষয়াগৰাকীৰ হৈ ডক্টৰ KK নাথৰ হৈ কমিশনাৰ ছেক্ৰেটাৰীৰ হৈ তেখেতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল। লিখিতভাৱে তেখেতে ক্ষমা প্ৰাৰ্থনাৰ ভিতৰত সদৌ ব্ৰহ্ম ধৰ্ম পৰিচালনা সমিতিৰ ওচৰত সেইটো ক্ষমা মাৰ্জনা কৰা বুলি তেখেতে ঘোষণা কৰে। তাৰ পৰৱৰ্তী তেখেতে অসম দৰ্শন আঁচনিৰ যিটো জাননীৰ যিটো ত্ৰুটি থাকি গ'ল এইটো পুনৰ সংশোধনী কৰাই ডক্টৰ KK নাথ কমিশনাৰ ছেক্ৰেটাৰীৰ জৰিয়তে নতুনকৈ জাননী প্ৰেৰণ কৰে যে সেইটো ব্ৰহ্ম ধৰ্ম এই আঁচনিত অন্তৰ্ভুক্ত কৰা নহ'ব।
এই কথাটো এই দ্বিতীয় পেৰাৰ যিটো বাক্য এই বাক্যটো উঠাই পেলাই নতুনকৈ ব্ৰহ্ম মন্দিৰ ব্ৰহ্ম ধৰ্মৰ মন্দিৰসকলকো মন্দিৰবোৰতো এই আঁচনিৰ অধীনত 2.5 লাখ টকা দিয়া হ'ব বুলি ঘোষণা কৰে আৰু এইটো উঠাই লোৱা হবে নতুনকৈ জাননী প্ৰেৰণ কৰে সেইকাৰণে মই সৰু অসম ব্ৰহ্ম ধৰ্ম পৰ্যায় কমিটিৰ হৈ আমাৰ সভাপতি সম্পাদকৰ লগত আলোচনা কৰি আজি আপোনাৰ চেনেলৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জনাইছোঁ তেখেতক শুভেচ্ছা আগবঢ়াইছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতৰ ভৱিষ্যত ৰাজনীতি জীৱন আৰু উত্তৰোত্তৰ উজ্জ্বল কামনা কৰিছোঁ কথাত আছে জ্ঞানী মানে সদায় নিজৰ ভুলটো স্বীকাৰ কৰিব জানে সেই ব্যক্তিজনে হৈছে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ সেইকাৰণে তেখেতক মই আমাৰ সদৌ অসম ব্ৰহ্ম ধৰ্ম পৰ্যায় কমিটিৰ হৈ সমগ্ৰ অসমবাসীৰ হৈ সমগ্ৰ বড়ো জাতিৰ হৈ তেখেতলৈ মই অশেষ ধন্যবাদ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসম চৰকাৰ মুৰব্বী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱলৈ মই অশেষ ধন্যবাদ জনাইছোঁ লগতে আমাৰ সদৌ ব্ৰহ্ম ধৰ্ম কমিটিৰ হৈ সভাপতি অমৰেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰমুখ্যে সাধাৰণ সম্পাদক জগত ব্ৰহ্ম ফটেন বসুমতাৰী দয়াল বসুমতাৰী বিদাংশ্ৰী ব্ৰহ্ম বেলশ্ৰী নাৰ্জাৰী হাসনা ব্ৰহ্ম হেমন্ত ব্ৰহ্ম বীৰেন ব্ৰহ্ম নিৰঞ্জন ব্ৰহ্ম প্ৰাক্তন MP সন্মানীয় বিশ্বজিৎ দৈমাৰী দেৱ তেখেতসকললৈ মই অশেষ ধন্যবাদ জনাইছোঁ এইটো আমাৰ ঐতিহাসিক বিজয় অসম দৰ্শন জাননীত ত্ৰুটি থকাটো সংশোধন কৰোৱাটো অসম চৰকাৰে তাৰ ভুল স্বীকাৰ কৰাটো তাৰ কাৰণে আমি বিজয় সাব্যস্ত হৈছোঁ বুলি আমি গৌৰৱ অনুভৱ কৰিছোঁ এইটো আমাৰ কাৰণে ঐতিহাসিক বিজয় এই বিজয় সদৌ ব্ৰহ্ম ধৰ্মৰ বিজয় সদৌ বড়ো জাতিৰ বিজয় আৰু আমাৰ এইটো বিজয় মাত্ৰ নহয় এইটো আমাৰ শ্ৰীমদ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ বিজয় আৰু জয়যুক্ত হোৱা বুলি মই আজি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ